পিএম কিষাণৰ টকা ঘূৰাই দিব লাগিব। দেশৰ সকলো কৃষকে ঘূৰাই দিব লাগিব পিএম কিষাণ সন্মান নিধিৰ টকা। কিয় ঘূৰাই দিব লাগিব পিএম কিষাণৰ টকা জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু ভিডিঅ'টোত লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। দেশৰ একাংশ লোকে ঘূৰাই দিব লাগিব পিএম কিষাণ সন্মান নিধিৰ ধন। কোনসকল লোকে ঘূৰাই দিব লাগিব চাওঁ আহক। কৃষকৰ নাম লৈ একাংশ অযোগ্য ব্যক্তি অৰ্থাৎ খেতি নকৰা লোকে লৈছে পিএম কিষাণ সন্মান নিধিৰ ধন। সেইসকল লোকে চৰকাৰক ঘূৰাই দিব লাগিব ধন। চৰকাৰে দিয়া ধন ওলোটাই ঘূৰাই দিব লাগিব চৰকাৰক। কৃষক সন্মান নিধিৰ ধন যদি অপাত্ৰ অৰ্থাৎ অযোগ্য ব্যক্তিয়ে লৈছে তেন্তে সেই টকা ঘূৰাই দিব লাগিব। পাব্লিক একাউণ্ট কমিটিয়ে এই সন্দৰ্ভত প্ৰস্তুত কৰিছে তালিকা। যিসকল লোকে কৃষকৰ নামত ধন লৈছে সেই ব্যক্তিৰ সন্ধান চলাইছে এই কমিটিয়ে। চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি থকা লোকসকলেও লৈছে এই সুবিধা। আৰু এই তালিকাত থকা অপাত্ৰ অৰ্থাৎ অযোগ্য ব্যক্তিসকলে ঘূৰাই দিব লাগিব পিএম কিষাণ সন্মান নিধিৰ ধন। এই কথা জনাইছে দেশৰ কেন্দ্ৰীয় চৰকাৰে।